নামিবিয়া ঘৰুৱা হ'ব পাৰিম কিন্তু অষ্ট্ৰেলিয়া সাউথ আফ্ৰিকাৰ লগত আমাৰ কি হ'ব ইণ্ডিয়া ইউএছএৰ লগত জিকি গ'ল হয় কিন্তু 47ত 4টা এইটো স্কোৰ দেখি আপোনাৰো ভয় লগা লাচিনলে সুপাৰ 8ত যদি আমাৰ তেনে হয় সুপাৰ 8ত আমাৰ গ্ৰুপত থাকিব সাউথ আফ্ৰিকা অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজ তেন্তে আমাৰ বিশ্বকাপ ঘৰত জিকাৰ সপোন তেনেকৈ চুৰমাৰ হৈ যাব অভিষেক ইনজিউৰ্ড কিন্তু সঞ্জু চেমছঙৰ ওপৰতো একো কনফিডেন্স অহা নাই গতিকে সঞ্জু চেমছঙৰ ফৰ্ম এনেকুৱা ল' ৰিস্ক মেটছত ঘূৰি আহিলে ভাল হ'ব আকৌ তিলক বৰ্মাই ইঞ্জুৰিৰ পৰা বহুদিনৰ মূৰত ঘূৰি আহি ভাল ফৰ্ম দেখুৱাইছে যদি আমাৰ ইণ্ডিয়াৰ পাৱাৰ প্লেত সোনকালে উইকেট যায় বা স্কোৰ ল' থাকে তেন্তে তিলক বৰ্মাই বিৰাট কোহলিৰ নিচিনা এংকৰ ৰোল খেলিব লাগে বুলি যদি পিচ বেটিং ফ্ৰেণ্ডলি হয় আৰু আমাৰ পাৱাৰ প্লেত স্কোৰ ভাল হয় তেন্তে 300 কৰা এই কথা আৰু শ্ৰীলংকাৰ পিচ স্পিন ফ্ৰেণ্ডলি লগতে ইণ্ডিয়াতো যোৱা 4 মাহ বৰষুণ হোৱা নাই গতিকে আমাৰো পিচ ড্ৰাই হৈ গৈছে গতিকে স্পিন হেল্প কৰিবই আৰু আমাৰ স্পিনৰ এগেইনষ্টত মূল অস্ত্ৰ হ'ল হাৰ্দিক পাণ্ডিয়া আৰু শিৱম ডুবে আৰু এই দুজন বেটছমেনৰ ফৰ্ম বহুত ইম্পৰ্টেণ্ট আৰু আজিৰ দৰে ল' ৰিস্ক মেটছত এই দুজন বেটছমেনে ফৰ্ম ঘূৰাই পালে আমি নিশ্চিন্ত হৈ থাকিব পাৰিম সুপাৰ 8ত আপোনাৰ কোনটো টিমক দেখি ভয় লাগে বা কোনটো টিমৰ এগেইনষ্টত ইণ্ডিয়া অলপ টান পৰিব যেন লাগে কমেণ্টত জনাওক লগতে বিভিন্ন ধৰণৰ ক্ৰিকেট নিউজ তথা ক্ৰিকেট এনালাইচিছ ভিডিঅ'ৰ কাৰণে চেনেলটো ফ'ল' কৰক